আমি সকলোক ধন্যবাদ যাচিছোঁ নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ 2024 এই বৰ্তমান অসমত যে গুণগত শিক্ষাৰ এটা কেন্দ্ৰ কৰি গুণ উৎসৱ চলি আছে। এই গুণ উৎসৱ চলি থকাটো নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলাৰ পৰাও আদৰণি জনাইছোঁ। কিন্তু ইয়াত এটা বহুত ডাঙৰ এটা ষড়যন্ত্ৰ, যোনটো নেকি আমাৰ মাতৃভাষাত নিষেধ কৰা এটা ষড়যন্ত্ৰ ইয়াত দেখা পাইছে যে যোনটো যি নেকি ক্লাছ 6ৰ মেথছ আৰু ছায়েন্সটো ইংৰাজী মাধ্যম জাপি দিয়াটো অসম সাহিত্য বা বড়ো সাহিত্য বা লগতে আছু আৰু এফচুৱে প্ৰতিবাদ জনাই আছিলে। তৎসত্ত্বেও গুণ উৎসৱত আমি দেখিবলৈ পালোঁ কি যিখিনি গুণ উৎসৱ হৈ গ'ল, যেনে ওদালগুৰিত আৰু কোকৰাঝাৰত হৈ গ'ল, তাত দেখা পাইছোঁ কি ইংৰাজী ক্লাছ 6ৰ যে ইংৰাজী মানে ছায়েন্স আৰু মেথছটো ইংৰাজীত অহাটো, প্ৰশ্ন কাকতো ইংৰাজীত অহাটো আমি তীব্ৰ ভাষাৰে মানে এইটো প্ৰতিবাদ কৰিছোঁ। তাৰ লগতে যে অসম চৰকাৰৰ লগত ইয়াত অলৰেডি আলোচনা হৈছিলে যোৱা 29 আগষ্টত 2023 আলোচনা মানে কৰি এই যে ইংৰাজী মাধ্যম জাপি দিয়াটো যিহেতু ইয়াত বাইলিংগুৱেল হ'ব আৰু NEP 2020 আমি চাইছোঁ কি মাতৃভাষাটো প্ৰদান হ'ব লাগে ছাত্ৰ ছাত্ৰীৰ কাৰণে, যাৰ দ্বাৰা আমি গুণগত শিক্ষা আমি আহৰণ কৰিব পাৰিম। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলাত যিহেতু মানে 9 তাৰিখৰ পৰা ইয়াত গুণোৎসৱ হ'ব, অহা 9 জানুৱাৰীৰ পৰা আমি আমাৰ যিখিনি আঞ্চলিক শাখা আছে আমি তেখেতসকলক অলৰেডি তেখেতসকলক জনাই দিছোঁ আৰু প্ৰতিটো স্কুলবিলাকত যিখিনি অসমীয়া মাধ্যম বড়ো মাধ্যম আমি স্কুলবিলাকতো জনাই দিছোঁ যাতে ক্লাছ 6ৰ মেথছ আৰু ছায়েন্সটো যদি ইয়াত ইংৰাজী ভাষাৰ যদি প্ৰশ্ন আহে তাৰ প্ৰতিবাদ আমি জনাৰ কাৰণে তৈয়াৰী হৈছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই প্ৰশ্ন কাকত প্ৰশ্নটো যাতে ইংৰাজীত নিদিয়ে, আমাক মাতৃভাষাক লাগে, মাতৃভাষা জীয়াই ৰাখিব লাগিব, অসমীয়া হওক বড়ো হওক বা বাঙালীয়ে হওক, মানে এই ভাষাবোৰ যিটো মাতৃভাষা এই মাতৃভাষাটো জীয়াই ৰাখিব লাগিব। গুণ উৎসৱত এইটো গুণ উৎসৱটো আমি চাইছোঁ এতিয়া ভাষাৰ উৎসৱ, মানে ইংৰাজী ভাষা জাপি দিয়া উৎসৱ নিচিনা মানে দেখা পাইছোঁ। গতিকে এই ইংৰাজী ভাষা জাপি দিয়া উৎসৱ যাতে নহয়, এইটো গুণ উৎসৱ হ'ব লাগিব। কিয়নো মাতৃভাষাত পঢ়িছে আমি, আমাৰ ছাত্ৰ ছাত্ৰীকেইটা মাতৃভাষাত পঢ়ি ক্লাছ 6 ক্লাছ 7 এনেকৈ পাৰ হৈ আহিছে। এতিয়া মেট্ৰিক দিব, কোনোবা হাই ছেকেণ্ডেৰী দিব, কোনোবা এতিয়া মানে ইয়াতো বহুত ডাঙৰ ডাঙৰ অফিচাৰো হৈ গৈছে মাতৃভাষাত পঢ়ি। গতিকে এই গুণ উৎসৱটো যাতে ভাষাৰ উৎসৱ, ইংৰাজী মানে ভাষাৰ উৎসৱ যাতে নহয়, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰক। আৰু এই গুণ উৎসৱত যাতে ইংৰাজী ভাষা যদি প্ৰশ্ন কাকত ইয়াত দিয়ে তেতিয়া আমি তীব্ৰ ভাষাৰে ইয়াত আমি প্ৰতিবাদ জনাম আৰু সকলোকে সকীয়াই দি আমাৰ বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা সকীয়াই দিছোঁ। ধন্যবাদ। চাউডুৰ পিটাৰ এইটো যে গজন পথাৰত এটা চালবাৰী জিলা বড়ো সাহিত্য সভাৰ ইয়াত অধিৱেশন চলি আছে। আজি মুকলি সভা, এই মুকলি সভাত এই আমাৰ অতিথি হিচাপে কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ইয়াত উপস্থিত হৈছে। আমি এই যে সাহিত্য সভাবোৰ এতিয়া হৈ আছে ইয়াতে আলোচনাও হৈছে। যিকোনো সাহিত্য সভা হওক, এই সাহিত্য সভাবোৰে মাতৃভাষাৰ কাৰণে মানে জন্মৰ পৰা ইয়াক গঠন কৰাৰ পৰা লাগি যোৱা এটা বড়ো সাহিত্য সভাও বড়ো ভাষাক জীয়াই ৰখা আৰু বড়ো ভাষা যে 8 চিডলত হ'ল তাৰ মানে সাহিত্য সভাৰ বহুত মানে অৱদান আছে। সেইকাৰণে আমি মাতৃভাষাটো জীয়াই ৰাখিব লাগিব আৰু এই বড়ো সাহিত্য সভাই যিখিনি ডিচিশ্যন ল'ব, ডেলিগেটেড ডিচিশ্যন ল'ব বা কাম কৰি আছে, আমি তেখেতসকলক ধন্যবাদ যাচিছোঁ আৰু হালবাৰী বড়ো সাহিত্য সভাই যাতে এই মানে মাতৃভাষাক জীয়াই ৰখাৰ কাৰণে সকলো কাম মানে হাতত লৈ, সকলো সিদ্ধান্ত হাতত লৈ আমি এইটো কামনা কৰিছোঁ। আৰু আগন্তুক দিনত যাতে মাতৃভাষা সকলোৰ কাৰণে, সকলোৰ বাবে আৰু তাৰে মানে মাতৃভাষাৰ দ্বাৰাই যাতে আমি গুণগত শিক্ষা পাম, ইয়াৰ কাৰণে আমি কামনা কৰিছোঁ। ধন্যবাদ।
চালবাৰী সাহিত্য সভা যোৱাকালি 6 আৰু 7 আজি মুকলি সভা 2 দিনৰ কাৰ্যসূচী ইয়াত চলি আছিলে আৰু এই বিষয়বোৰে যে মাজে মাজে অসম চৰকাৰৰ যিখিনি সিদ্ধান্তবোৰ কেতিয়াবা আমাক মানে মাতৃভাষা পঢ়ুৱাকেইটাক আউল লগাই দিয়ে এই আউল লগাৰ ক্ষেত্ৰত যাতে কিবা মানে আমি ভাল এটা সিদ্ধান্ত লয় চৰকাৰক যাতে হেঁচা দিব পাৰে আৰু আমি মাতৃভাষাক জীয়াই ৰাখিব পাৰে সকলোৰে মাতৃভাষা আছে সকলোৱে সাহিত্য সভা আছে অসম সাহিত্য সভা আছে যেনে বড়ো সাহিত্য সভাও যেনে এনেকেই আছে যাতে এই সাহিত্য সভাবোৰক জীয়াই ৰখাৰ কাৰণে সকলোৱে মানে কাম কৰে আৰু সাহিত্য সভাৰ দ্বাৰা আমাৰ যিখিনি সাহিত্যিক আৰু মানে শিক্ষা দিশ যাতে উন্নত কৰিব পাৰে তাৰ কাৰণে সকলোৱে যাতে আগবাঢ়ি কাম কৰে এইটোৱে অনুৰোধ জনাইছে नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानाय फैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स मात्र 399 रां पार मान्थआवनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग गेमिंग आपल'ड डाउनल'ड आरो ब्राउजिं खालामनो हागोन आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827